এইটো উজ্জ্বল নহয়নে? অঁ কি কৰি আছ কলা কলা নৈ পাৰ? এনেই বহি আছোঁ। থয় মায়ে দবিয়ালে হ'বলা। এনেহে বহি আছোঁ। নাই কোনোবাই লগ কৰিবলৈ আহিব হা? কোৱা নাই জানো এনেই বহি আছোঁ। হ'ব দে বহ, ময়ো এনেহে ওলাই আহিলোঁ। অঁ ইমতে ভকতি কৰিব তোমাৰ দেখিলি ভেবেলেও মোক জোকাই থৈছে। আমাৰ নিচিনাবিলাকক উপলুঙা কৰাটোৱে দিয়া আৰু ৰাজহুৱা অধিকাৰ। এৰা নিজৰ বুলিবলৈ আকৌ সেই সংস্থাপন নহ'ল নহয়। পাপা कहते हैं बड़ा नाम करेगा। অঁ চিনাকিটো দিয়াই নাই নহয়। নাম উজ্জ্বল। কি চাই পেলাই ৰাখিলে নাজানো। বয়স 33, গাঁও ভ্ৰমক। আচলতে নিজৰ নামটোৰ নিচিনা হ'বলৈনো কাৰ মন নাযায়। পৰা নাই নহয়। এই যে হাত দুখন, এই ভৰি দুটা এসোপামান এৰালেৰে বন্ধা আছে। দেখিছে জানো? নাই দেখা। সেইটোৱেতো সমস্যা। আমাক কাম চোৰ, ৱৰ্ক কালচাৰ নাইকিয়া, এইবিলাক কৈ দিবলৈ একেবাৰে সহজ। সঁচা কথাটো কি জানে? আপোনাৰ মোৰ গাঁৱে গাঁৱে থকা মোৰ নিচিনা উজ্জ্বলবিলাক আমাৰ সপোনটোতকৈ বহুত আঁতৰতেই থাকিব। কি ক'লে? আজি চাব খুজিছে এৰালবিলাক। ইমান ধৈৰ্য আছেনে আপোনাৰ? ঠিক আছে, ব'লক তেতিয়াহ'লে প্ৰথম আমাৰ ঘৰৰ পৰাই আৰম্ভ কৰোঁ। আহক। সেই যে কেঁকুৰিটো দেখিছে, এই কেঁকুৰিটো পাৰ হৈ পেলাই বাঁহজোপাৰ তলেৰে হৰহৰাই নামি যোৱা সেই ফ'ৰলেনটোৰে আমাৰ ঘৰলৈ যাম। এনেকৈ নহ'ব। পেন চেন পুচাই লওঁ, জেওৰা খুঁটিটো লৈ তিনিঠেঙীয়া হৈ গ'ল। ফ'ৰলেন বুলি এনেই পোৱা নাই নহয়, দুঠেঙীয়া পৰে, চাৰিঠেঙীয়াহে নপৰে। ব'ল। সেইগৰাকী দশভুজা চাই থাকক মনে মনে কিন্তু দেই। খাবলৈ ৰাখন পাৰি মজিয়াত পিটিলে নহয় নহয়। ক'ত দমা কোবাবলৈ যা, গৈ থাক। কিডালটো যোগাৰ কৰি থৈ যাব লাগে। কাৰ বাপেকৰ মুখটো কৰিবলৈ সদায় সদায় ওলাই যায় নাজানো আৰু পিতাই। দিনৰ দিনটো তললৈ পেটটো পেলাই পেলাই জোকাৰি জোকাৰি সেইডালতে টিপি থাকিবি। সেইডালত কোন ৰূপ কৰি পঢ়ি ৰাখিছে নাজানো আৰু। মুতিব সেইটো নালাগে এখনৰ। ভয় খাইছে নি? নৰ্মেল এয়া। কোনজনীক চাব আহক। গৈছোঁ সৰুতেই। আমাৰ দূৰ সম্পৰ্কীয় মামা এজন থাকে তাত। কি কৰে মই ভালকৈ নাজানো নহয়। খালোঁ মাংস অকণমান আছিলে। বাকীখিনি মায়ে বনালে, মাংসটো মই। আহিবা আকৌ, কিয় নোখাওঁ? নাই এইটো মাহত নালাগে। ডিচেম্বৰত আহক, সৰিয়হ ফুলিব তেতিয়া। বৰ ধুনীয়া লাগে, ফটোও বৰ ধুনীয়া উঠে। দাদাই মানে সৰু সুৰা বিজনেছ কৰে, মই ভালকৈ নাজানো নহয়। শুনক না, কালি ৰাতি আমাৰ ইয়াত বিৰাট ডাঙৰ বৰষুণ নহয়, আপোনালোকৰ তাতো দিছিলে নেকি? মোৰ গ্ৰীণ, অৱশ্যে নীলাও পচন্দৰ। কিয় সুধিলে? কওক না প্লিজ। দেখিলি সৰিয়হ ফুল নহয় নহয়। ডিচেম্বৰলৈ আমাৰ ৰাস্তাটো শুকাব।
আচলতে এই নথকাখিনি লুকুৱাই পেলাই থকাখিনিক সুন্দৰকৈ দেখুৱাব পৰাটো আমাৰ নিচিনা অভাৱী পৰিয়ালৰ ছোৱালীবিলাকৰ পৰা কিন্তু শিকিবলগীয়া কথা দেই বলো চোতালখনৰ বুঢ়া এখন দেখিলে মনটো বেয়া হৈ যায় মোৰ ফলে তুমি বহা যদি বাৰাণ্ডালৈকে যোৱা হ'ব নব তোমাৰ কাণ চাই থাকিয়ে ভাল চোৱা পাই কিনো চাবলগীয়া কামখন কৰিলো কাজি মানুহৰ হাত দুখন চাই থাকিয়ে ভাল লাগে কি ক'লা ধেমালিহে কৈছোঁ নব মই পিছে কথা এটা সুধিম বুলিহে আহিছোঁ কি কথা তুমি আকৌ ৰাধাজনীৰ নিচিনাকৈ যেনেকৈ ডিঙিটো চোঁচৰাই আহা ভয়ে লাগে ক'বলৈ কোৱা হেৰি নহয় তোমালোকৰ উজ্জ্বলে কাকতি জীয়েক ডাঙৰজনী আনিব বোলে হয় নেকি কথাটো কি ক'লা কি কথা উলিয়াবলৈ নাহিবা দেই সি ছোৱালী আনি বাপেকৰ সকামত খোলা গুটি সোপা সিজাই খোৱালে হ'ব মইনো কি জানো আনে কোৱাহে শুনিছোঁ সি বোলে আকৌ চেণ্টৰ বটলো দিছে হয়নে আজি তেতিয়াহ'লে এডাল গোটেই গোটেই থলোহে আজি তাৰ পিঠিত দবাহে বাজিব আৰু সেই যদি কাকতি জীয়েক ফৰিঙৰ জীয়েক মই কাকো নেমানো তাৰ চুলি যদি মই পাখ কৰিব নোৱাৰো নহয় মই ভিন্দাই বা এটা জীয়েক নহয় কৈ থলো খাবে মই যাওঁহে নেকি ৰবা মই যোৱা ফৰিঙৰ খাই পালদাৰ থৈ আহা হ'ব বলো সোনকালে আজি ৰাতি খেৰৰ ঘৰেহে গতি ভেবেলৈ ৰাতি ওলাবি তই তোক যদি মই গতিয়াই পুলিনৰ খালত পেলাই দিব নোৱাৰো নহয় ময়ো পদুমী পুতেক নহয় কৈ থলো কি কৰিব কওক লকডাউনৰ আগতে গজেনে মই সেই জুনিয়ৰ কলেজৰ আগত চাহৰ গুমটি খুলিছিলোঁ নহয় চেল মজা কেৰাচিন তেলৰ ষ্ট'ভ ৰাস্তালৈ চাই চাই গজেনে যি মাৰিব কুট 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 লাল চাহ পকৰি ঘুগুনি বইল দিম পাব জুনিয়ৰ কলেজৰ দুজনীমানক গজেনে খালি এক্সট্ৰা চব্জিটো বেছিকৈ লগাই দিয়ে কেতিয়াবা একদম এনেকৈ চাই ভেবা লাগি যায় কি চাইছোঁ ইউনিফৰ্মযোৰে চাইছোঁ কিবা এতিয়া এখন চেপেট হেল্ল' গোবিন শুনচোন এয়া পাই গ'লোহি স্বৰ্গ এইখন মানে আমাৰ সেই বিপুলৰ প্ৰস্তাৱিত ছাগলী ফাৰ্ম মাঘতে আৰম্ভ কৰা ছাগলী এটাও নোসোমালে আমি এতিয়া সোমাই থাকোঁ এতিয়া ৰ'ব বাছ এতিয়া এই ফাকটোৰে জুমি জুমি আপুনি স্বৰ্গ উপভোগ কৰক কি হ'ব গৈ খেলি থাকচোন আগতীয়াকেনো কেনেকৈ কবি কি দাম বুলি এই খেলৰ কথা কোৱা নাই দেশৰ পৰিস্থিতিৰ কথা কৈছোঁ এনেকৈ থাকিলে দেখোন আমাৰ একো এটা নহ'ব থ পায় অত বছৰনো কিনা লৈ আছে এনেও আগতীয়াকৈ ক'বলৈ আমি ভগৱান নে অসমৰ স্বাস্থ্য মন্ত্ৰীয়ে তহঁতক একো এটা ক'বই নোৱাৰি মুঠতে চিৰিয়াছ নহয় ঐ তোৱা কৰি থাকিবি একদম চিৰিয়াছ দেই সেই বিনোদ মাষ্টৰ স্কুলত মৌন প্ৰাৰ্থনা ৰকম এই নেখে লৈ যা কমফৰ্টটো আমি তহঁতক মই কোৱা নাই স্বৰ্গ এখন একো দুখে চুব নোৱাৰে আচ্ছা এই অলপমান ফ্লেশ্ববেক কৰি পেলাই যোৱা বছৰ ঘটনা এটা কৈছোঁ শুনক গাঁৱলৈ ট্ৰেক্টৰ এখন আহিব গোট এটা খুলিব লাগে 2 লাখ টকাৰ চালান এখন কাটিব লাগে গোটেইবোৰ মিলি গোট এটা খুলি দিওঁ চালানৰ আকৌ পইচাটো সেই যোগাৰ কৰি দিলে মাষ্টৰ পুতেক ৰবিয়ে ট্ৰেক্টৰ আহি গ'ল দিনে ৰাতিয়ে চলিলে একদম আমাৰ মাটিবিলাকে আৰু মাটিয়ে হৈ থাকে শুনক মই মাত্ৰ হিচাপ দিব তই উঠি আছো
তই আজি ল'ৰাটো কি আকৌ দেই সি আজি হিচাপ দিব লাগিব নহয় পইচা দিব লাগিব মই কেলে ৰাখিম যা কি হ'ল কি হ'ব কি হ'ব মানে কি হ'ব মানে আৰে ট্ৰেক্টৰ এটা নিজৰ লোকৰ চবৰে মাটি হাল বাই দিলি আৰু আমাৰবোৰ অঁ আৰু পইচাৰ একো হিচাপ নাইচোন আৰু আমাৰ মাটিবোৰচোন মাটি হৈ পৰি আছে হ'ব দে মই দেওবাৰে দেউকনক আহিবলৈ হাক দিম তহঁতি মাটিখিনি বাই ল'বি অকল দেওবাৰে সিহঁতৰ ঘৰ মাটি যাব নে আমাৰ ঘৰ মাটি যাব সেইটো তহঁতি মিলা আৰু তেলটো ভৰাই লৈ মাটিখিনি বাই ল'লে হ'ল আৰু এই লোকৰ মাটি হিচাপবোৰ কিহৰ হিচাপ কি হয় হিচাপ পইচাৰ হিচাপ কি হ'ল হিচাপ তাত কেলে গোটৰ ভাগ নাই নেকি সেইবোৰ জানো দিয়াবি মই বুঢ়া 2 লাখটো ঘূৰাই দিহে ভাবিব পাৰিম অ' বৰ্তা কথাটো আকৌ তাত ক'ত আহিল আৰু তোমাৰ হা মুঠতে গোটৰ ট্ৰেক্টৰ হিচাপ চবকে লাগিবই চা দেউতাই মোক পইচাখিনি সোনকালে বিচাৰিছে এতিয়া মই যিখিনি পাইছোঁ সেইখিনি দেউতাকে দি আছোঁ অঁ এতিয়া সেইটোৱে হ'ল তেতিয়াহ'লে গোটডাল কেলে কৰিছিলি আৰু কাগজ পত্ৰটো আমি ইয়াত জমা দিছোঁ চাবচিডি পইচা কাম তই খালি এই চালানৰ পইচাখিনি বুঢ়াহে হ'ব যা মই তহঁতক 5,000 দি দিম কিন্তু এইবোৰ হিচাপৰ কথা কৈ নাথাকিবি আকৌ অঁ এতিয়া মানে ট্ৰেক্টৰখন দূৰ হৈ গ'ল ন ভাল ঠগিলি দি দেই তই চা 5,000 নালাগে গোটেই পইচা তই খাবিছ না আমাক পইচাই নালাগে বৈ তই 10,000কে গাইপতি দি দে ট্ৰেক্টৰ জিকৰ কৰি থাক অঁ 10,000 পাগল হৈছে নেকি নহয় পাগল হৈছোঁ এইখন ৰূপ লৈ পাইছোঁ হা হ'ব যা 7,000 দি দিম আৰু মোৰ জামেলা দিম থাকিবি মোক ঐ সোনকালে লাগিব কিন্তু দিব যা এই সপ্তাহতে দি দিবি এই সপ্তাহতে দিম যা কাইলৈকে দিবি অঁ এই একেগাল কথাকে পেটেন যা গুচি আহ হ'ব যা লৈ যাবি কাইলৈ অঁ লৈ যাবি কাইলৈ তাৰপিছতো গাঁৱলৈ ফিচাৰী দুটা আহিলে এপ্লিকেশ্যন আমিও পেলাইছিলোঁ এটা পালে দোকানী ঘৰত এটা পালে চিপাহী ঘৰত 30 মানকৈ খুৱাইছে বুলি শুনিছোঁ এইখনে আমাৰ আত্মনিৰ্ভৰশীল অসম জাতি জনজাতি পাহাৰ ভৈয়াম মানে চৰকাৰ কথাটো এনেকুৱা চাউলটোতো আমি দিছোঁৱে লগতে এই খানি পুটকি খাবলগীয়াকেইটাহে যোগাৰ কৰিব লাগে যোগাৰ কৰক খা তাতকৈ বেছি নাভাবিবি খালি খবৰদাৰ বাৰু মই চৰকাৰত সোমাই দিওঁ আপুনি তেতিয়াহ'লে চাই থাকক দে তই বৰ দেৰি কৰি থাক কি দিবা তাৰপিছত ভৰি দিলি যে ভৰি দিলি যে আজি ঘৰলৈ নাযাওঁ বুলিয়ে ভাবিছোঁ কিয় ভেবেলাল আহি পেলাই ওলালেহি ন অঁ পূৰ্ণিমা কথাটো লগাই দিলে নহয় মাথাটো হ'ল ঐ আজি মই ঘৰলৈ যাওঁ এটা কাম কৰ 50 তোৰ আৰু খানা এটাকে খাওঁ পইচা দে ল মোৰ মানে 30 টকা এটা কমি আছে মিলাই দিম হ'ব হেৰি কৰ এই দোকানলৈ এইটো ল আৰু হেৰি কৰ সোনকাল কৰ পৰাপত আৰু চা কোন দোকানলৈ কোন যাব দোকানলৈ দেখিলে ব্ৰইলাৰ কি বস্তু চব দুখ উৰি যায় মুঠতে ঘৰে ঘৰে বয় দুখ লাগিলে আধা কেজি ফূৰ্তিতহে 1 কেজি লেগ পিচ পাই গ'লেতো একদম গোটাই ফ্ৰাই মুঠতে গোটেই সামাজিক বেলেঞ্চটো কোনে ৰাখি আছে জানে ব্ৰইলাৰে আই গ'ল ব্ৰইলাৰ আই গ'ল এইগালক দেখিবাৰ আপোনাৰ কেনেকুৱা লাগে এনেকুৱা নালাগেনে যে সবকা সাথ সবকা বিকাশ হওঁতে আমাৰ গাঁওবিলাক গোটেই উচ্চ মধ্যবিত্তৰে ঠাঁ খাই পৰিছে জনপ্ৰিয়তা চাই যদি চৰকাৰে ব্ৰেণ্ড এম্বেচাডৰ দিব খুজিছে তেতিয়াহ'লেতো ব্ৰইলাৰক দিব লাগে অলপ জুপুকা মাৰি থাকে এইটো বেলেগ কথা বাৰু আপুনি গালি পাৰিবও পাৰে আমি উজ্জ্বলবিলাক এনেকুৱাই এই খোপা যে দেখিছে ইহঁতৰ হাতে ভৰিয়ে একোপা মানে কি কৰিব বুজিছে আমাক এই চেলিব্ৰিটি ব্ৰেণ্ড এম্বেচাডৰ নালাগে আমাৰ দৰে গাঁৱে গাঁৱে উজুতি খাই ফুৰা উজ্জ্বলবিলাকক একগোট কৰিব পৰা মানুহ লাগে এক সমবায় কৃষি বিপ্লৱ লাগে
আমাৰ দেৱব্ৰত ৰাভা, নীলম দত্ত, দেৱজিৎ চৌধুৰী, আনোৱাৰ হুছেইন আৰু আমাৰ নৱনীতা দাসহঁতক সেনাপতি পাতি গাঁৱলৈ যাব লাগে। সমষ্টিয়ে এই একোজন পদ্ম হাজৰিকা লাগে। পঞ্চায়তে গাঁৱে গাঁৱে কন্যাকাৰ নিচিনা একোখনকৈ বৃহৎ কৃষি পাম লাগে, বজাৰ লাগে। এটা কথা কওঁ, যদি আপোনালোকে অকণমান বুজি পাইছে তেতিয়াহ'লে বৰমূৰীয়াসকলক ক'বচোন। আপোনালোকে ক'লে বুজি পায়েই বা, নহ'লে আৰু কি? সেয়া নাজানো আৰু দেই। নাজানো কোন দল কোন চৰকাৰ, সকলো ঠিকেই আছে নাই দৰকাৰ। বৰাক ব্ৰহ্মপুত্ৰ ক'ত নাই কাৰো মাত, সকলোৱে চুপে চাপে লিখিছে নাজানো কোন দল কোন চৰকাৰ, সকলো ঠিকেই আছে নাই দৰকাৰ। বৰাক ব্ৰহ্মপুত্ৰ ক'ত নাই কাৰো মাত, সকলোৱে চুপে চাপে লিখিছে ব্ৰইলাৰ গলাটো বুলি ড্ৰাই ফ্ৰাই আধা কিলো। ব্ৰইলাৰ ব্ৰেড এম্বেছাডৰ, ৰজা ঘৰো শান্তিত প্ৰজা ঘৰো শান্তি, সকলোকে ব্ৰইলাৰে ৰাখি থৈছে ভ্ৰান্তি। ব্ৰইলাৰ ব্ৰেড এম্বেছাডৰ, কোনোবাই কৰা নেকি বাহাদুৰি চ্যালেঞ্জ, কোনোবাই কৰা নেকি বাহাদুৰি চ্যালেঞ্জ। ব্ৰইলাৰে ৰাখি আছে ছ'চিয়েল বেলেঞ্চ। ব্ৰইলাৰ ব্ৰেড এম্বেছাডৰ, ব্ৰইলাৰ ব্ৰেড এম্বেছাডৰ, ব্ৰইলাৰ ব্ৰেড এম্বেছাডৰ।